Hello everyone, আজি মই বনাব লৈছোঁ ৰাছিয়ান সালাড আৰু ৰাছিয়ান সালাড স্যান্ডউইচ। এটো একেবাৰে সিম্পল, ইজি এণ্ড হেলদি ৰেচিপি হয়। তাৰ কাৰণে মই লৈছোঁ কাপ আলু, বিনছ, পাইনএপল, গাজৰ আৰু গ্ৰীণ পিচ আৰু মেয়নিজ। আপোনালোকে দেখিছে নহয় শ্বেপটো মই কিউব শ্বেপত কাটি লৈছোঁ। আলু আৰু গাজৰখিনি আৰু বিনছখিনিও সৰু সৰু কৰি কাটি এনেধৰণে কাটি ল'ব। আৰু মাটিকঁঠাল আছে এইটোৰ ৰেচিপিৰ কাৰণে ৰাছিয়ান সালাডত মাটিকঁঠালটো বহুত ইম্পৰ্টেণ্ট হয়। চ' আপোনালোকে মাটিকঁঠালটো ইউজ কৰিব। প্ৰথমে আমি এক্সেপ্ট দ্য পাইনএপল গোটেইখিনি আমি 2 মিনিটছমানৰ কাৰণে বইল কৰি ল'ম। গোটেইখিনি বইল হৈ যোৱাৰ পিছত এতিয়া আমি দিম আলু, মটৰ, গাজৰ, বিনছ, পাইনএপলছ, অলপমান নিমখ, অলপমান জালুকৰ গুড়ি, মেয়নিজ, এতিয়া ভালদৰে আমি মিক্স কৰি ল'ম। এয়া আমাৰ ৰাছিয়ান সালাড তৈয়াৰ হৈ গৈছে। এতিয়া মই বনাব লৈছোঁ ৰাছিয়ান সালাড স্যান্ডউইচ। তাৰ কাৰণে মই ষ্টাফিংখিনি ৰেডি কৰি লৈছোঁ। ইয়াতে লৈছোঁ মই বইল আলু, বিনছ, গাজৰ, গ্ৰীণ মাটাৰ আৰু লৈছোঁ ইয়াতে মই পাইনএপল গ্ৰাইণ্ড কৰি লৈছোঁ, কাৰণ পাইনএপল দিলে মানে এক্সট্ৰা চুইটনেছ এটা আহে। আৰু লৈছোঁ ইয়াতে মই ফ্ৰেছ ক্ৰীম, মেয়নিজ। আপোনালোকে দেখিছে ৰাছিয়ান সালাডৰ নিচিনা একেই হয় প্ৰচেছটো। আৰু মই ইয়াতে ল'ম অলপ নিমখ আৰু অলপমান জালুকৰ গুড়ি। এতিয়া আমি স্যান্ডউইচ বনাবৰ কাৰণে ষ্টাৰ্ট কৰোঁ আহক। তাৰ কাৰণে মই ব্ৰেডৰ ছাইডবোৰ কাটি লৈছোঁ। চ' এতিয়া আমি ইয়াতে বাটাৰ লগাম। ইয়াতে মই লেটিছ ইউজ কৰিছোঁ। এইটো একচুৱেলি অপশ্যনেল হয়। এইটো আপোনালোকে ইউজ কৰিলেও হয়, নকৰিলেও কোনো কথা নাই। দেখিছে আমাৰ স্যান্ডউইচ ৰেডি হৈ গৈছে।